নমস্কাৰ মোৰ ভিউৱাৰ্ছসকল, জালুকবাৰীৰ পৰা পাৰ হৈ বৰপেটা ৰোডত গৈ আছোঁ। বৰপেটা ডিষ্ট্ৰিক্টত যাম। বৰপেটা ডিষ্ট্ৰিক্টত কালী পূজা বহুত ডাঙৰকৈ পাতে, দেৱালী আৰু কালী পূজা। গতিকে আপোনালোকক তাৰ পৰা ভিডিঅ' দেখাব চেষ্টা কৰিম, কি পাৰোঁ নোৱাৰোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'বোৰ, গৈ তাত লগ পামগৈ। হেল্ল' এভৰিৱান, ৱেলকাম টু বৰপেটা এণ্ড ৱেলকাম মাই চেনেল। বৰপেটা আহি পালোহি। সন্ধিয়া সময়ত আহিছোঁ পূজা, বিশেষকৈ সন্ধিয়া চাবলৈ বেছি ভাল হয়। ইয়াতে 13 দিন কালী পূজা পতা হয়। দেৱালীৰ পিছদিনাখনৰ পৰা 13 দিন মানে কালী পূজা পাতে। বহুত মানুহ হয়, কিন্তু এইবাৰ জানেই সকলো জেগাতেই প্ৰাকৃতিক দুৰ্যোগ হৈছে, মাত্ৰ বৰষুণ। সেয়েহে মই যেনেকৈ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ ওলাই আহিব পৰা নাই। সন্ধিয়া সময়ত ওলাই আহিলোঁ, অলপ বৰষুণটো এৰাৰ বাবে। সেয়েহে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ যে ইয়াৰ পৰিৱেশটো কেনেকুৱা হয় কালী পূজাৰ সময়ত। আগতে বোলে বহুত মানুহ হয় বুলি কয়, বহুতেই মানুহ হয়, কিন্তু বতৰ বেয়াৰ কাৰণে এই দুদিন মানুহ হোৱা নাই। যিহেতু মই প্ৰথম দুদিনতে আহিছোঁ, পিছলৈ বতৰ ভাল হ'লে মানুহ হ'ব। আজি বিশেষ মানুহ ভিৰ হোৱা নাই। এনেই ইয়াত সেৱা কৰাৰো বহুত মানে অসুবিধাত পৰিণত হয়, মানুহৰ লাইন লাগিব লাগে। আজি বিশেষ মানুহ নাই, তথাপিও সুন্দৰ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চাইছোঁ। খুব ভাল লগা হয়। 13 দিন কালী পূজা ইয়াত হৈয়ে থাকে, আৰু ফাংচনসমূহ হয়। ইয়াত দেখিছেনে, বতৰ বেয়া কাৰণে ইয়াত পানীবোৰ জমা হোৱাৰ কাৰণে এনেকৈ চাফা কৰি আছে। মন্দিৰৰ পৰিৱেশ বহুত ধুনীয়া হয়। বহুত দুৰ্গা পূজা যেনেকৈ অধ্যায় হয়, ইয়াত কালী পূজা মানে ঠায়ে ঠায়ে বহুত জেগাতে হয়। এইটো এটা মানে সংগীতৰ অনুষ্ঠান হোৱাৰ মণ্ডপ হয়। ইয়াতে বহুত খালী হৈ আছে, ৰাতিৰ ফাংচন হ'ব। ইয়াৰ মেইন ৰাস্তাৰ গেটসমূহ এনেকৈ খুব ভাল লাগিছে। গতিকে ওলাই আহি পেলাই কম মানুহ আছে, কিন্তু তাকো আপোনালোকক দেখাইছোঁ। এইখন আৰু এখন পূজা, ইয়াত ঠায়ে ঠায়ে গলিয়ে গলিয়ে পূজা হৈ থাকে কালী পূজা। বিশেষ মণ্ডপকেইটা দেখাবলৈ চালোঁ। কালী পূজা কেনেকুৱা হয় বৰপেটা ডিষ্ট্ৰিক্টত, মা কালীৰ আশীৰ্বাদ লৈ ল'লোঁ। মন্দিৰত মা কালীৰ আশীৰ্বাদ ল'লোঁ, পূজা মণ্ডপত সোমাই। আপোনালোকেও যাতে ভালে থাকে, সকলো ভালে থাকে তাৰেই কামনা কৰিলোঁ। কোন কোন ঠাইত এনেকৈ কালী পূজা হয় জনাবচোন কমেণ্টত। মই বিশেষকৈ প্ৰথম বতৰ বেয়া হ'লেও মানে অলপ ৰেৰুতৈ আহিলোঁ, যিহেতু পিছত আৰু থাকিব নোৱাৰিম। সেয়েহে অহা দুদিনতে বৰপেটা ডিষ্ট্ৰিক্টৰ সৰুকৈ কালী পূজা হয়। গতিকে পৰিৱেশটো আপোনালোকক অকণমান দেখালোঁ। বহুত ডাঙৰ মেলা হয় আৰু এক্সপ' বহে, কিন্তু বৰষুণৰ কাৰণে বহিব পৰা নাই। সেয়েহে ভিডিঅ'টো এনেকৈ দেখুৱালোঁ, কেইখনমান ফটো সাঁচি ৰাখিলোঁ। হেল্ল' এভৰিৱান, কালি দেখিছে বৰপেটা ডিষ্ট্ৰিক্টৰ সৰভোগৰ কালী পূজাখনত বতৰ বেয়া হৈ থাকে, ইমান মানুহ হোৱা নাছিলে। সেয়েহে আজি বতৰটো ভাল হোৱা দেখি আমি বৰপেটা ৰোডলৈ আহিলোঁ। যিহেতু ইয়াতে 2-3 দিন আছোঁ, বৰপেটা ৰোডলৈ আহিলোঁ, আৰু বৰপেটা ৰোডৰ কালী পূজা ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যিহেতু হৈয়ে থাকে এনেকৈ, গতিকে এই পূজা ভাগত ওলাই আহিলোঁ। ইয়াতে অগণন মানুহ হৈছে। এইভাগ হৈছে স্থায়ী পূজা। এয়া কালী মন্দিৰ হয় বৰপেটা ৰোডৰ। খুব ভাল লাগিছে। এয়া মন্দিৰ ভাগত ইয়াতে বিভিন্ন গণেশকো পূজা কৰা হয়, আৰু কালী মূৰ্তিও আছে। ইয়াত স্থায়ী পূজা হয়। আৰু এই মন্দিৰৰ বিশেষত্ব আছে যে এই মন্দিৰৰ চাৰিকাষে কেইবাপাকো ঘূৰিব লাগে, মনৰ আশা পূৰ্ণ হয়। গতিকে ময়ো 3 পাক ঘূৰিলোঁ, আৰু সকলো মনৰ আশা পূৰণৰ বাবে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক, আৰু যদি শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। আৰু সকলো পৰিৱেশ বিভিন্ন জেগাই জেগাই মই কালী পূজা ভাগৰ পৰিৱেশ দেখাবলৈ চালোঁ। আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল। আহি পেলাই বৰপেটা ৰোডৰ পৰা আমি আকৌ সৰভোগত আকৌ নামিলোঁহি সন্ধিয়া, যিহেতু আগদিনা মানুহ বিশেষ হোৱা নাছিলে। আজি কিন্তু বতৰ ভাল, মানুহ বহুত হৈছে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। কালী পূজাত অগণন ভক্তৰ আগমন হয় যদিও এইবাৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিশেষ ভক্তৰ আগমন হ'ব পৰা নাই। ময়ো মা কালীমাৰ আশীৰ্বাদ লৈ যাবলৈ ওলালোঁ, আৰু ভিডিঅ'টো সামৰিব লৈছোঁ। শেষত আপোনালোকক পুনৰবাৰ কৈছোঁ, মোৰ পেজত যদি নতুনকৈ চাইছে পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত যদি ভিডিঅ'টো চাই ভাল পালে মা কালীমাৰ নামত এটা লাইক কৰিবলৈ নাপাহৰিব।